আজি আমি বৰমাহঁতৰ ঘৰত যাব ওলাইছোঁ। চ' এতিয়া ঘৰৰ পৰা নামি আছোঁ। এয়া ভণ্টি আৰু পিছফালে ভাইটি আছে। যাই আছোঁ এতিয়া। ইমান ৰ'দ গৰম মেলিবই নোৱাৰি, ইফালে পূৰা ৰ'দ। আমি যাওঁ আৰু মুখে দেখা নাপায় ৰ'দ। গাইজ এতিয়া আমি আহি অকণমান পালোঁ আৰু চিনাকি পথ। আৰু এয়া ভণ্টি বাবু একেবাৰে আগত গৈছে আৰু ইমান গৰম পূৰা ৰ'দ ঘামাই গৈছে। চুলিখিনি মেলি আহিছোঁ কাৰণ গা ধুই আহিছোঁ, মূৰ ধুইছোঁ, সেইকাৰণে শুকাব দিছোঁ। আৰু ঘামাই চামাই একদম অৱস্থা নাই, গা চা একদম কেম্বা লাগি গৈছে। এতিয়া আৰু বাবু একেবাৰে টিউশ্যনত যাব, সেইকাৰণে তাক বেগটো লৈ আহিব দিছোঁ। ক'ত বা গ'ল, ইমান গৰম, ইমান আগত যায়হি। পূৰা এইফালে জেগাটো ধুনীয়া নহয়নে? এতিয়া আমি পালোঁ, বহুত ভাগৰ লাগিছে। নাই ক'ত নিম, বৰষুণ দি আছে গোটেইকেইদিন। ইমান ধাৰ চিনিয়ে নাপাই দিব্যজ্যোতি দাদা। আৰু এইফালে আমাৰ খোৱা ৰেডি হৈ গ'ল। আমি এতিয়া খাবলৈ ষ্টাৰ্ট কৰোঁ। এইফালে ভাত, আলু ভাজি, ঘুগুনি, দালি আৰু মাংস বনাইছিলে। এইফালে ভণ্টি, ভাইটি, দাদা আমি চবেই খাবলৈ ওলালোঁ আৰু খুব টেষ্টি হৈছিলে, খাই বহুত ভাল লাগিছিলে। আপোনালোকক দেখাই দিলোঁ অকণমান। আৰু এই ভাইটি, তাৰপাছত ভণ্টিকো দেখাই দিলোঁ, ভণ্টিহঁতেও খাই আছে, ময়ো খাই আছোঁ বাৰু। তাৰপাছত এতিয়া আমি খাই মেলি হৈ গ'ল। তাৰে পাছত তামোল খালোঁ। তামোল খাই মেলি ইফালে মনে মনে ভণ্টিক ভিডিঅ' কৰি আছিলোঁ, তাই গম নাপায় ফাৰ্ষ্টতে। তাৰপাছত গম পালে আৰু তেনেকৈ দেখাই দিলোঁ আপোনালোককো। ইয়াৰে পাছত আমি অকণমান দুয়োজনী টিউশ্যন যাব বুলি কৈছিলে আপোনালোকক বাহিৰে বাহিৰে। এতিয়া আমি ঘৰত যাব ওলাইছোঁ। এতিয়া গধূলি হৈছে, 6টা বাজিল আৰু পূৰা দিনে হৈ আছে। ইফালে ভাইটি টিউশ্যনৰ পৰা আহিলে, এতিয়া ঘৰত যাওঁ আৰু গাইজ ভিউটো ইমান ধুনীয়া হৈছে এতিয়া, আৰু এই বিল্ডিংটো ভাল লাগিছে। আৰু ইয়াৰে পাছতে আমি গীতানগৰ ফিল্ড পালোঁ, আৰু গীতানগৰ ফিল্ডৰ ওচৰতে আমাৰ ঘৰটো, সেয়েহে আমি ঘৰ পাবলৈ ওলাইছোঁ। আৰু আজিলৈ ভিডিঅ' এইখিনিয়ে আছিলে। যদি আপোনালোকে ভাল পালে তেনেহ'লে প্লিজ লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। আৰু আজিলৈ বাই গাইজ।